হয় 2022-23 বৰ্ষৰ চুতীয়া উন্নয়ন পৰিষদৰ যি বিত্তীয় অনুদান সেই অনুদান আজি মৰাণৰ প্ৰথমে আমি মাজবিল সাধনী প্ৰেক্ষাগৃহত আমি 7 লাখ টকাৰ আধাৰশিলা আজি অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ পিছতে আমি আজি এই সাধনীৰ প্ৰতিমূৰ্তি সংৰক্ষণ আৰু সাধনীৰ উদ্যান এই অনুষ্ঠানটোৰ কাৰণে আমি চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ তৰফৰ পৰা 10 লাখ টকাৰ বিত্তীয় পুঁজি অনুদান আগবঢ়োৱা হৈছে। গতিকে আৰু আজি 3টা অনুষ্ঠান লগতে আকৌ আজি আমি গৰখীয়া থানত আমাৰ 5 লাখ টকাৰে নিৰ্মিত গৰখীয়া থানখন আমাৰ চুতীয়া উন্নয়ন পৰিষদৰ বিত্তীয় বৰ্ষ 22-23 বৰ্ষৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছে। গতিকে এই আজি 3টা অনুষ্ঠানৰ শুভ উদ্বোধন আৰু আধাৰশিলা ইতিমধ্যে হৈছে আৰু আমি ভাবোঁ ইয়ে এক বাৰ্তা প্ৰেৰণ কৰিছে জনকল্যাণমূলক কামৰ কাৰণে চুতীয়া ডেভেলপমেণ্ট কাউন্সিল আৰু আটাইকেইটা চুতীয়া জাতিৰ আটাইকেইটা সংগঠনৰ সহমতত একেলগে এই অনুষ্ঠানসমূহ জনকল্যাণকৰ্মী অনুষ্ঠানসমূহ কৰাৰ যি সিদ্ধান্ত এই সিদ্ধান্তক আমি চুতীয়া ডেভেলপমেণ্ট উন্নয়ন পৰিষদ আদৰণি জনাইছোঁ আৰু ভৱিষ্যতেও আমাৰ উন্নয়নৰ এই ধাৰা আমাৰ অব্যাহত থাকিব আৰু মৰাণৰ কাৰণে বিশেষকৈ মৰাণ আমাৰ চুতীয়া জাতিৰ ডিব্ৰুগড় জিলাৰ ভিতৰতে বা অসমৰ ভিতৰতে মৰাণৰ আমাৰ এক গুৰুত্বপূৰ্ণ আমাৰ এই মৰাণৰ অঞ্চলটো গতিকে মৰাণৰ সামগ্ৰিক উন্নয়নৰ দায়িত্ব এই কৃষ্টি ক্ষেত্ৰখনত হওক সামাজিক ক্ষেত্ৰখনতে হওক শিক্ষাৰ ক্ষেত্ৰখনতেই হওক তাত কেতিয়াও চুতীয়া ডেভেলপমেণ্ট কাউন্সিল আপোচ নকৰে ভৱিষ্যতেও মৰাণৰ জনকল্যাণকামী কাম আমি অহৰহভাৱে আমি কৰি যোৱাৰ চেষ্টা আমি প্ৰয়াস আমি সকলোৱে মিলি কৰাৰ আমি পৰিকল্পনা কৰিছোঁ। আহিবলগীয়া দিনসমূহত যথেষ্ট কৰ্মময় বৰ্ষ আমাৰ ডেভেলপমেণ্ট কাউন্সিলৰ কৰ্মময় বৰ্ষ হ'ব আৰু বহুখিনি অনুষ্ঠান বহু প্ৰতিষ্ঠান আমি ইতিমধ্যে গঢ়াৰ পৰিকল্পিত পৰিকল্পনা বিজ্ঞানসন্মতভাৱে আমি কৰি থকা হৈছে আৰু ইয়াৰ লগতে আপোনালোকৰ মাজৰ পৰা এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আজিৰ আধাৰশিলা স্থলীৰ পৰাই ক'ব বিচাৰিছোঁ যে চুতীয়া ডেভেলপমেণ্ট কাউন্সিলে বিশেষকৈ উঠি অহা নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শিক্ষাৰ্থীসকলৰ কাৰণে আমাৰ খেলুৱৈসকলৰ কাৰণে আমাৰ কলা কৌশলীসকলৰ কাৰণেও আমি আঁচনি তৈয়াৰ কৰিছোঁ। গতিকে আমি APSC UPSC যোৱা 20-21 বৰ্ষ 22-23 বৰ্ষতো আমি 100জনকৈ ল'ৰা ছোৱালী আমি APSC আৰু UPSCৰ কাৰণে আমি বিনামূলীয়া আমি তেখেতসকলক আমি সেৱা আগবঢ়াই আহিছোঁ আৰু ভৱিষ্যতত 2023-24 বৰ্ষতো আমি তেনেকৈ আমাৰ যুৱ প্ৰজন্মসকলক আমাৰ শিক্ষাৰ্থীসকলৰ কাৰণে এই আঁচনিসমূহ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰজন্মৰ আঁচনিসমূহ আমি অব্যাহত ৰাখি জাতিটোক সমৃদ্ধিশালী আৰু সুস্থিৰ আৰু সমৃদ্ধিশালী জাতিত পৰিণত কৰাৰ আমাৰ প্ৰয়াস থাকিব।